welcome back to the YouTube channel. It's me BiKe. আৰু মানে আজি আমি যাম এখন বাইক ডেলিভাৰী ল'ব কি বাইক MT-15 আজি আমি ডেলিভাৰী ল'ব যাম আমিনগাঁও তো মোক নিব আহি আছে Eyes overseas, I hear them all, those places calling me to never give up, to never. তো এতিয়া আমি আমিনগাঁও পালো এটা ডিলার আছে নেকি এটা ডিলার আছে নেকি হ্যাঁ আৰু ইয়াতে আহি পালো এতিয়া ইয়ামাহা তো এতিয়া এইটো সাজিত MT ল'ব আজি ঠিক আছে বৰ্তমানটো কি সুধাৰ কথা কৈ আছা কিহৰ এইটোতো যাবই সঁচা যাব এইটো সঁচা দিম মই ভিডিঅ' হৈছে বেয়া 9,000 now 276 first 13,000 now 396 এতিয়া গাড়ী আনবক্সিং হ'ব বোলে হেৰি MT লোৱাই আৰু মানে ল'ম বুলি ভাবিছিলোঁ MT টাৰ্গেটটো MT আছিল কিন্তু ৰাতিপুৱা যেতিয়া আহিলোঁ পৃথিৱীখন যেতিয়া মানে দেখা পালোঁ মুড চেঞ্জ হৈ গ'ল মানে গাড়ীখন অলপ ভাল লাগিলে আৰু ভাবিলোঁ আৰু মানে ভাবিলোঁ কি এতিয়াই যদি স্পৰ্টছ বাইক যদি নচলাওঁ বুঢ়া দিনত আৰু চলাম নেকি এতিয়া অলপমান কঁকালৰ বিষ হয় হাতৰ বিষ হৈ যাব পাৰোঁ ঠিকে আছে এনে বুঢ়াটো হোৱা নাই বিয়াটো পাতাই নাই চাগে পাতা নাই বিয়া পাতা নাই আৰু চলি হৈছে বিয়া পাতাৰ পিছত কিবা বেলেগ মাথা মাৰিম তেতিয়ালৈকে স্প্লেণ্ডাৰ ল'ম 30 To never give up, to never back down. I believe it's true. Every day the sun rises again for you. Live your life, live your dream. It's the sun of soul in me, in me. Live your life, live your dream. Whoa. এখন বাইকত কিকটো লগাই ল'ব পাৰিম নে পিছত কিকটো লগাই ল'ব পাৰিম নে পিছত तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रखते हैं जी और कुछ लोग मनोरंजन भी करवाते हैं किक स्टार्ट कीजिए Yamaha India's most shooting bike Yamaha R15 ইয়াৰ কুচিয়াৰ যিটো পাৱাৰ আছে নহয় কি কৰোঁ প্ৰয়োজন আজিলৈকে চেল হোৱা দেখা নাই যিমান গাড়ী লৈছে কোনো প্ৰব্লেম নহয় মানে এইটো একো প্ৰব্লেম নাপাম আৰু পিছত আৰু কেতিয়াবা ধৰ মেচিনাৰী বস্তু সেইটো হৈ যাব কিন্তু এতিয়ালৈকে আমি নোপোৱা এতিয়া গাড়ী আৰু ওলাই দিলে To never give up, to never back down. You get through the storm, even the night. এয়া গাড়ী লোৱা মালিক আহি গ'ল অনুভৱটো কেনেকুৱা অনুভৱটো মানে এক বুজাব নোৱাৰা অনুভূতি বুলিয়ে ক'ব লাগিব কাৰণ R15খন যেতিয়া মানে ওলাইছিল মই তেতিয়াই ভাবিছিলোঁ ল'ম বুলি তো আজি ফাইনেলি 5 বছৰমানৰ পিছত ল'লোঁ আৰু চ' একদম মানে হেপী আৰু আজি আজি গাড়ীখন ক'ত থাকব বিছনাৰ ওপৰত না বিছনাৰ কাষত আজি একদম মই একদম তই এটা কাম কৰিবি বিছনাৰ ওপৰত থৈ দিবি গাড়ীখন তই তলত থাকবি বিছনা গাড়ীৰ ওপৰতে মই আৰু বেলেগ নকৰবি আকৌ
আৰু এতিয়া ঘৰত গৈ আছোঁ তো মানে সি গ'লে ইফতাৰৰো টাইম হ'ব তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো লগ পাই আছোঁ নতুন ভিডিঅ'ৰ লগত টিল দেন বাই বাই Start